পুনৰ সকলোকে নমস্কাৰ জনালোঁ। আমি যি ইউপি লেভেলৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ তাৰে 2012 চনৰ নৱেম্বৰ মাহৰ পেপাৰখন শেষ কৰিলোঁ। আজি লৈছোঁ 2013 চনৰ জুলাই মাহত হোৱা পেপাৰখন। এই পেপাৰখনতো পদ্য আৰু গদ্যৰ প্ৰশ্নকেইটা বাদ দিলে পেডাগজি কুৱেশ্যন আৰম্ভ হয় 106 নম্বৰৰ পৰা। সেই 106 নম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। নম্বৰ প্ৰশ্নটো হ'ল পঢ়োঁতে গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰা কৌশলটো হ'ল টোকা লোৱা, বিশ্লেষণ, সাঁথৰ ভঙা আৰু টোকা কৰা। অপশ্যন 2 আৰু অপশ্যন 3 এই দুইটা নহ'বই। টোকা কৰা আৰু টোকা লোৱা যিকোনো এটা হ'ব। আৰু এই দুইটাৰ ভিতৰত শুদ্ধ উত্তৰটো বাচিবলৈ ইংলিছ টাৰ্মকেইটা কৈ দিছোঁ। টোকা লোৱা হ'ল নোট টেকিং আৰু টোকা কৰাটো ইংলিছত কোৱা হয় নোট মেকিং। নোট টেকিং আৰু নোট মেকিঙৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্যটো হ'ল যেতিয়া আপুনি শিক্ষকৰ পৰা বা আন কাৰোবাৰ পৰা কোনো এটা প্ৰশ্নৰ উত্তৰ লয় বা যিকোনো সংগ্ৰহিত তথ্য লয় যিটো তেওঁলোকে সজাই পৰাই প্ৰস্তুত কৰে তেনে কাৰ্যক কোৱা হয় নোট টেকিং। আৰু পঢ়োঁতে যেতিয়া গুৰুত্বপূৰ্ণ তথ্যসমূহ আপুনি নিজেই নিজৰ কৌশল প্ৰয়োগ কৰি নিজৰ মতে সংগ্ৰহ কৰে তেনে কাৰ্যক কোৱা হয় নোট মেকিং বা টোকা কৰা। সেয়েহে এই প্ৰশ্নটোৰ উত্তৰ হ'ব টোকা কৰা অপশ্যন 4। 107 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰৱণ কথন মূল্যায়নৰ প্ৰসংগত নিম্নোক্ত কথা বতৰাখিনি ভালদৰে পঢ়া। তুমি প্ৰতিজন ছাত্ৰৰ দক্ষতা কেনেধৰণে মূল্যায়ন কৰিবা? ইয়াত শিক্ষকে দুজন ছাত্ৰক এটা প্ৰশ্ন কৰিছে আৰু প্ৰশ্নটোত ছাত্ৰকেইজনে দিয়া সঁহাৰিৰ ওপৰত বিচাৰ কৰি তেওঁলোকৰ কোনজনে শ্ৰৱণ আৰু কথনৰ দক্ষতাত উপযুক্ত সঁহাৰি দিব পাৰিছে তাৰ মূল্যায়ন কৰিব দিছে। এতিয়া শিক্ষকৰ প্ৰশ্নটো হ'ল তোমাৰ প্ৰিয় খেল ধেমালিৰ সম্পৰ্কে তোমাৰ এজন বন্ধুৰ লগত কথা পতা। প্ৰথম ছাত্ৰ কিয় আমি আলোচনা কৰিব নোৱাৰোঁ নেকি? শিক্ষকজনে প্ৰথমে উল্লেখ কৰিছে যে খেল ধেমালিৰ বিষয়ে কথা পাতা, কিন্তু প্ৰথম ছাত্ৰজনে হয়তো সেইটো ভালকৈ শুনা নাই বা শুনিলেও ভালকৈ বুজি পোৱা নাই। সেয়েহে পিছত তেওঁ কিয় বুলি প্ৰশ্ন কৰিছে। লগতে কথনৰ ক্ষেত্ৰতো প্ৰথম ছাত্ৰজনে শৃংখলাবদ্ধভাৱে উপযুক্ত সঁহাৰি দিব পৰা নাই। তাৰ বিপৰীতে দ্বিতীয় ছাত্ৰজনে কৈছে ঠিক আছে মই তাইৰ লগত কাবাডীৰ বিষয়ে কথা পাতিব পাৰোঁনে? দ্বিতীয় ছাত্ৰজনে নিশ্চয় শিক্ষকৰ কথাটো ভালদৰে শুনিছে আৰু বুজি পাইছে, লগতে তেওঁৰ কথন শৈলীটো উপযুক্ত মানদণ্ড ফুটি উঠিছে। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন 1। ছাত্ৰ 2 ঠিক, কিন্তু 1এ উপযুক্ত সঁহাৰি দিব পৰা নাই। 108 নম্বৰ প্ৰশ্ন গৱেষণাৰ মতে পঢ়াশালীলৈ যাবলৈ আৰম্ভ নকৰা শিশুৰ পৰৱৰ্তী সময়ত সাৰ্থক পঠন অভ্যাস গঢ়ি তোলাৰ কাৰণে তলত উল্লেখ কৰা ঘৰত কৰা কাৰ্যক্ৰমৰ ভিতৰত কোনটো অতি উপাদেয়? যিসকল শিশুৱে নিৰ্দিষ্ট সময়ৰ পৰা স্কুল নাযায় তেনে শিশুসকলক পিছত পঠন অভ্যাস গঢ়িবৰ বাবে ঘৰত কি কৰিব লাগে? বিদ্যালয়ত বুলি কোৱা নাই, ইয়াত ঘৰত বুলি উল্লেখ কৰিছে। অপশ্যন 1 আছে শিশুক শিশু পদ্য মুখস্থ কৰোৱা। অতি কম বয়সত শিশুসকল যেতিয়া বুজি পোৱাৰ ক্ষমতা নাথাকে তেতিয়া তেওঁলোকৰ কথা কোৱাৰ অভ্যাস গঢ় দিবৰ বাবে কবিতা পদ্য এইবোৰ মুখস্থ কৰোৱা হয়, কিন্তু মুখস্থ কৰা পদ্ধতিটো সকলো ক্ষেত্ৰতে ই সহায় নকৰে। অপশ্যন 2 আছে পৰিয়ালৰ লোকে পঢ়াশালীৰ বিষয়ে আলোচনা কৰা। অপশ্যন 3 মাক বাপেকে শিশুক ডাঙৰকৈ পঢ়ি শুনোৱা আৰু অপশ্যন 4 মাক বাপেকে বৰ্ণফলা শিকোৱা। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 মাক বাপেকে বা ঘৰত থকা লোকসকলে প্ৰথমে শিশুক ডাঙৰকৈ পঢ়ি শুনাব লাগিব। কাৰণ ভাষা আহৰণৰ যি 4টা স্কিল আছিল শ্ৰৱণ কথন পঠন আৰু লিখন, জন্ম হোৱাৰ পিছত সকলোতকৈ প্ৰথমে শিশুৱে শ্ৰৱণ দক্ষতা আহৰণ কৰে আৰু আনৰ পৰা কথা বতৰা অনুকৰণ কৰি পিছত শ্ৰৱণ কথন এইবোৰ দক্ষতা আহৰণ কৰে। আৰু যিহেতু ঘৰত শিশুৱে মাক দেউতাকে বহুত ওচৰৰ পৰা পায়, মাক দেউতাকেও শিশুক সকলো তেওঁলোকৰ সবলতা দুৰ্বলতাসমূহ জানে। সেইবাবে পঠনত পিছপৰা শিশুসকলৰ সহায়ক হোৱাকৈ মাক দেউতাকে ডাঙৰকৈ পঢ়ি শুনাব লাগে, যাতে শিশুসকলে তেওঁলোকৰ পঠন কাৰ্যত সহায়ক হোৱাকৈ ডাঙৰক অনুকৰণ কৰি এটা অভ্যাস গঢ় দি ল'ব পাৰে। 109 নম্বৰ প্ৰশ্ন যেতিয়া ছাত্ৰ ছাত্ৰীয়ে ডাঙৰকৈ পঢ়োঁতে পাঠৰ কোনো শব্দৰ সলনি একে অৰ্থবাচক আন শব্দ পঢ়ে তেতিয়া শিক্ষকৰ উপযুক্ত সঁহাৰি হ'ব। অপশ্যন 1 আছে ছাত্ৰক শব্দটো পুনৰ পঢ়িবলৈ দিয়া। অপশ্যন 2 ছাত্ৰক পঢ়ি যাবলৈ দিয়া, যেনেকৈ পঢ়ি গৈছে তেনেকৈ পঢ়ি যাবলৈ দিয়া। অপশ্যন 3 শুদ্ধ শব্দটো ডাঙৰকৈ পঢ়ি ছাত্ৰক শুধৰাই দিয়া আৰু অপশ্যন 4 দুয়োটা শব্দ লিখি লৈ ছাত্ৰক পাঠত থকা শুদ্ধ শব্দটো বিচাৰিবলৈ দিয়া। ইয়াৰ ভিতৰত আটাইতকৈ উপযুক্ত উত্তৰটো হ'ব অপশ্যন 2 ছাত্ৰক পঢ়ি যাবলৈ দিয়া। এনে কৰাটোৱে উচিত হ'ব, কাৰণ পঢ়ি থকা পাঠ এটাত কোনো এটা শব্দৰ সলনি একে অৰ্থবাচক যদি বেলেগ শব্দ ব্যৱহাৰ কৰে তেন্তে এইটো নুবুজায় যে ছাত্ৰজনে উচ্চাৰণ কৰিব পৰা নাই বা বুজি পোৱা নাই।
তেওঁ নিশ্চয় বাক্যটো বা শব্দটোৰ অৰ্থ ভালদৰে বুজি পাইছে বা নিজৰ ভাষাৰে ক'বলৈ চেষ্টা কৰিছে, যাৰ বাবে প্ৰসংগ অনুসৰি বিভিন্ন শব্দৰ প্ৰয়োগ তেওঁ কৰিছে। সেয়েহে এনে পৰিস্থিতিত ছাত্ৰজনক পঢ়ি যাবলৈ দিয়াটোৱেই শুদ্ধ হ'ব। 110 নম্বৰ প্ৰশ্ন, কোনো লেখাক অনুকৰণ নকৰি নিজস্ব অৰ্থাৎ মৌলিক প্ৰকাশভংগীৰে লিখাটোক বোলা হয় উপন্যাসধৰ্মী লিখন, সংলাপধৰ্মী লিখন, সৃজনশীল লিখন নে প্ৰবন্ধধৰ্মী লিখন? উপন্যাস, সংলাপ, প্ৰবন্ধ এই ধৰণৰ লেখাসমূহত লিখকে কেৱল নিজস্ব দৃষ্টিভংগীৰে নিজৰ মত প্ৰকাশ কৰে, আনক অনুকৰণ নকৰে আৰু এনেদৰে নিজস্ব দৃষ্টিভংগীৰে নিজস্ব সৃষ্টিৰে লিখা লিখনিসমূহক একেলগে কোৱা হয় সৃজনশীল লিখনি। অপশ্যন 3 শুদ্ধ উত্তৰ। 111 নম্বৰ প্ৰশ্ন, কোনটো শিকন ক্ষেত্ৰ উচ্চ স্তৰৰ মননৰ লগত জড়িত? স্মৰণ, বুজি পোৱা, স্ব-মূল্যায়ন আৰু প্ৰয়োগ। যিসকলৰ স্মৰণ শক্তি বেছি তেওঁলোকক আমি মননশীল ব্যক্তি বুলি কওঁ। যিসকলে কোনো এটা কথা সোনকালে বুজি পায় তেওঁলোককো মননশীল বা দক্ষ ব্যক্তি বুলি কওঁ। আৰু যিসকলে শিক্ষা গ্ৰহণ কৰাৰ পাছত প্ৰয়োজন মতে তাক প্ৰয়োগ কৰিব পাৰে তেতিয়াও তেওঁক উচ্চ মননশীল ব্যক্তি বুলি কওঁ। কিন্তু যিসকলে সকলো মনত ৰাখি বুজি পাই বাস্তৱ জীৱনত প্ৰয়োগ কৰাৰ দক্ষতা লাভ কৰাৰ উপৰিও ভাল, বেয়া, শুদ্ধ, অশুদ্ধ, সমস্যা সমাধান এই সকলোবিলাক আনৰ সহায় নোলোৱাকৈ নিজে চালি জাৰি চাই আগবাঢ়িব পাৰে অৰ্থাৎ স্ব-মূল্যায়ন কৰিব পাৰে, তেনে ব্যক্তিক কোৱা হয় আটাইতকৈ উচ্চ মননশীল ব্যক্তি। অৰ্থাৎ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 স্ব-মূল্যায়ন। 112 নম্বৰ প্ৰশ্ন, কোনো এটা জনসমষ্টিৰ বৈশিষ্ট্য বহন কৰা কোনো ভাষাৰ ভিন্ন ৰূপক কোৱা হয়? অপশ্যন 1 আছে ঠাঁচ। ঠাঁচ মানে হ'ল কোনো এটা ভাষাত থকা কিছুমান ৰীতি য'ত কিছুমান শব্দৰ লগত আন কিছুমান শব্দ লগ লগাই বা আঁতৰাই লয় যাতে ভাষাটোৱে এটা বিশেষ বৈশিষ্ট্য লাভ কৰে। অপশ্যন 2 আছে উপভাষা আৰু অপশ্যন 3 আছে শ্বাসাঘাত। শ্বাসাঘাত অৰ্থাৎ শ্বাস-প্ৰশ্বাসত আঘাত বা হেঁচা দি শব্দ আৰু বৰ্ণসমূহত যেতিয়া উচ্চাৰণৰ ভিন্নতা অনা হয় তাক শ্বাসাঘাত বোলে। উদাহৰণস্বৰূপে অসমীয়া ভাষাত অসমত কোনো অঞ্চলত স আৰু হ এই শব্দকেইটা বেছি জোৰ দি উচ্চাৰণ কৰা দেখা যায়। শব্দ উচ্চাৰণৰ ক্ষেত্ৰত প্ৰয়োগ কৰা এনে ভিন্নতাক শ্বাসাঘাত বোলে। আৰু অপশ্যন 4 আছে সুৰ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 উপভাষা। যেতিয়া এটা বৃহৎ অঞ্চলত এটা ভাষা ব্যৱহাৰ কৰি থকা যায়, সময় পাৰ হোৱাৰ লগে লগে কিন্তু বিভিন্ন অঞ্চলত থকা জনসমষ্টিবোৰৰ মাজত সেই ভাষাটোৰ ৰূপটো সামান্য বেলেগ হৈ পৰে। ব্যৱহাৰৰ সুবিধাৰ বাবেই হওক বা বেলেগ ভাষাৰ প্ৰভাৱৰ বাবেই হওক বিভিন্ন অঞ্চলত একেটা ভাষাৰে সুৰ, শব্দ, ধ্বনি, শ্বাসাঘাত, ঠাঁচ এইবোৰত পাৰ্থক্য আহি পৰে। এনেদৰে মূল ভাষাটোৰ পৰা সামান্য ফালৰি কাটি বেলেগ বেলেগ অঞ্চলত গঢ় লোৱা ভাষাটোক মূল ভাষাটোৰ উপভাষা বুলি কোৱা হয়। যেনে অসমীয়া ভাষাটোৰ অসমৰ উজনি, নামনি আৰু মধ্য অসমত বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ ৰূপ দেখা যায়। গতিকে অসমীয়া ভাষাটোৰ হ'ব মূল ভাষা আৰু উজনি, নামনি বা মধ্য অসমত ব্যৱহাৰ কৰা সামান্য পৃথক ভাষাটোক কোৱা হ'ব অসমীয়া ভাষাৰ উপভাষা।